হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক এনেকুৱা এটা হত্যাকাণ্ডৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো ঘটনা শুনাৰ পাছত আপোনালোকৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। এই ঘটনাটো এনেকুৱা এজন মানুহৰ, যিটো মানুহে যিজনী ছোৱালীৰ লগত প্ৰেম বিবাহ কৰিছিল, জীৱনৰ শেষ মুহূৰ্তলৈকে লগত থকাৰ প্ৰতিশ্ৰুতি দিছিল, সেই মানুহটোৱেই সেই ছোৱালীজনী অৰ্থাৎ নিজৰ পত্নীক অতি নিৰ্দয়ভাৱে হত্যা কৰিছিল। আৰু হত্যা কৰাৰ পাছত ডেড বডিটো লুকুৱাবৰ কাৰণে এই মানুহটোৱে যিটো পদক্ষেপ হাতত লৈছিল, সেইটো আৰু ভয়ংকৰ, নিৰ্দয়ী আৰু লজ্জাজনক আছিল। ঘটনাটো হৈছে উত্তৰাখণ্ডৰ ডেৰাডুন জিলাৰ এহাল প্ৰেমিক প্ৰেমিকা, যাৰ নাম ৰাজেশ আৰু অনুপমা। 1992 চনৰ পৰা চলি অহা তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কটোক 1999 চনত বিবাহৰ নাম দিছিল। লাভ মেৰেজ কৰি ৰাজেশ আৰু অনুপমা বহুত সুখী আছিল। ৰাজেশ আৰু অনুপমাৰ ঘৰ আছিল দিল্লীত। ৰাজেশ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছিল। বিয়াৰ পাছত ৰাজেশে নিজৰ পত্নী অনুপমাক লৈ চাকৰিৰ সংক্ৰান্তত আমেৰিকালৈ গুচি গৈছিল। ৰাজেশ আৰু অনুপমাৰ বৈবাহিক জীৱন অতি সুন্দৰভাৱে চলি আছিল। সময় তেনেদৰে পাৰ হৈ গৈছিল আৰু তাৰ পাছত আহিছিল 2006 চনটো। 2006 চনটো তেওঁলোকৰ বাবে অতি সুখৰ বছৰ আছিল, কাৰণ সেইটো বছৰতে তেওঁলোকৰ দুটা টুইন বেবী জন্ম হৈছিল। বেবী দুটাৰ ভিতৰত এটা ল'ৰা আৰু এজনী ছোৱালী আছিল। সেই সময়টো তেওঁলোকৰ বাবে অতি সুখৰ আছিল, কাৰণ তেওঁলোকৰ পৰিয়ালটো এতিয়াহে সম্পূৰ্ণ হৈছিল। 2008 চনত ৰাজেশে নিজৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ সৈতে পুনৰ ভাৰতলৈ ঘূৰি আহিল। আৰু ৰাজেশে এতিয়া ভাৰততে থকাৰ সিদ্ধান্ত লৈছিল। নিজৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ সৈতে ৰাজেশে ডেৰাডুনৰ প্ৰকাশ নগৰত এটা ভাড়াঘৰ লৈ তাত থাকিবলৈ ল'লে। কিন্তু আমেৰিকাৰ পৰা অহাৰ পাছতেই ৰাজেশ আৰু অনুপমাৰ মাজত সেই আগৰ নিচিনা প্ৰেম নোহোৱা হ'ল। তেওঁলোকৰ সম্পৰ্কটো এতিয়া লাহে লাহে ফাট মেলিবলৈ ধৰিলে। সৰু সৰু কথাতে ৰাজেশ আৰু অনুপমাৰ মাজত কাজিয়া হ'বলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত বিশ্বাস আৰু বুজাবুজি একেবাৰেই নোহোৱা হ'ল। এনেদৰেই কাজিয়া আৰু অশান্তিৰ মাজত ডেৰাডুনত ৰাজেশ আৰু অনুপমাহঁতৰ প্ৰায় 2 বছৰ পাৰ হৈ গ'ল। তাৰ মাজতে এদিনাখন 10 অক্টোবৰ 2010 চনত ৰাজেশৰ পত্নী অনুপমা ঘৰৰ পৰা হঠাতে নাইকিয়া হৈ গ'ল। কিন্তু ৰাজেশে নিজৰ পত্নীৰ নাইকিয়া হোৱাৰ কমপ্লেইন বা কোনো ধৰণৰ মিছিং ৰিপৰ্ট পুলিচক দিয়া নাছিল। আনকি নিজৰ পত্নীক বিচৰাৰ কোনো ধৰণৰ আগ্ৰহো ৰাজেশে দেখুওৱা নাছিল। অনুপমা নাইকিয়া হোৱাৰ পাছত তেওঁলোকৰ 4 বছৰীয়া ল'ৰা ছোৱালীকেইটাই মাকক বিচাৰি আমনি কৰিবলৈ ধৰিলে। নিজৰ মাকক লগ পাবৰ কাৰণে দুয়োটা সৰু ল'ৰা ছোৱালীয়ে কান্দিবলৈ ধৰিলে। দুয়োটা ল'ৰা ছোৱালীয়ে বাপেকক নিজৰ মাকৰ কথা সুধিবলৈ ধৰিলে আৰু তেতিয়া বাপেকে সিহঁতক ক'লে যে তোমালোকৰ মা মামাহঁতৰ ঘৰলৈ গৈছে, সোনকালেই ঘূৰি আহিব। কিন্তু অনুপমা নিজৰ মাকৰ ঘৰতো নাছিল। ইফালে অনুপমাৰ মাক বাপেকৰো লাহে লাহে চিন্তা হ'বলৈ ধৰিলে, কাৰণ বহুদিনৰ পৰা তেওঁলোকে অনুপমাৰ লগত ফোনত কণ্টেক্ট কৰিব পৰা নাছিল। তেওঁলোকে ফোনত ৰাজেশক অনুপমাৰ বিষয়ে সোধাত ৰাজেশে ক'লে যে মোৰ আৰু অনুপমাৰ মাজত অলপ কাজিয়া হ'ল আৰু তাই খঙত ঘৰৰ পৰা ওলাই গ'ল। যেতিয়া খং কমিব তাই নিজে ঘৰলৈ আহিব আৰু তেতিয়া আপোনালোকে তাইৰ লগত কথা পাতিব পাৰিব। জোৱায়েকৰ এই কথা শুনি অনুপমাৰ মাক বাপেকেও ভাবিলে যে হাজবেণ্ড ৱাইফৰ মাজত এনেকুৱা সৰু সুৰা কাজিয়া হৈয়ে থাকে। সেইকাৰণে তেওঁলোকেও এই কথাটো বৰ বেছি চিন্তা নকৰিলে। কিন্তু চাওঁতে চাওঁতে প্ৰায় 1.5 মাহমান পাৰ হৈ গ'ল আৰু অনুপমাৰ বুঢ়া মাক বাপেকে নিজৰ জীয়েকৰ কোনো খবৰ খাতি নাপালে। সেইকাৰণে তেওঁলোকে নিজৰ ল'ৰা সুজান কুমাৰ প্ৰধানক অনুপমাৰ খবৰ ল'বলৈ ডেৰাডুনলৈ পঠিয়ালে। তাৰ পাছত সুজান কুমাৰ ডেৰাডুনলৈ নিজৰ বায়েকৰ ঘৰলৈ আহিলে আৰু ভিনীয়েক ৰাজেশক নিজৰ বায়েকৰ কথা সুধিলে যে তাই ক'ত আছে। সুজানৰ এই প্ৰশ্নত ৰাজেশে ঘূৰাই পকাৰ উত্তৰ দিবলৈ ধৰিলে। তেতিয়াই সুজানৰ নিজৰ ভিনীয়েক ৰাজেশৰ ওপৰত অলপ সন্দেহ হ'ল। সেইকাৰণে সুজানে অনুপমা বুলি চিঞৰি ঘৰৰ ভিতৰলৈ সোমাবলৈ ধৰিলে। কিন্তু ভিনীয়েক ৰাজেশে সুজানক আগভেটি ধৰিলে আৰু তাক ভিতৰলৈ সোমাবলৈ নিদিলে। ভিনীয়েকৰ এই ব্যৱহাৰত সুজান অতি আচৰিত হ'ল আৰু ভিনীয়েকৰ প্ৰতি তাৰ সন্দেহটো বেছিকৈ বাঢ়িবলৈ ধৰিলে। সেইকাৰণে সি দেৰি নকৰি লগালগ ভিনীয়েকৰ ঘৰৰ পৰা ওলাই আহিলে আৰু ছাউনি পুলিচ থানাত নিজৰ বায়েকৰ মিছিং ৰিপৰ্ট লিখালে। পুলিচে লগালগ ঘটনাটো তদন্ত কৰিবলৈ ৰাজেশৰ ঘৰলৈ গ'ল আৰু অনুপমাক প্ৰত্যেকটো ৰুমত বিচাৰিলে, কিন্তু তাইক ক'তো নাপালে। এনেতে পুলিচৰ চকু হঠাতে এটা নতুন ডিপ ফ্ৰিজৰ ওপৰলৈ গ'ল। পুলিচে ভাবিলে যে ডিপ ফ্ৰিজটো বেছিভাগ দোকানসমূহত ব্যৱহাৰ কৰা হয় আৰু ঘৰততো নৰ্মেল ফ্ৰিজেই থাকে। পুলিচে সেইকাৰণে ডিপ ফ্ৰিজটো খুলিলে আৰু তাত কি আছে চাবলৈ ধৰিলে।
ডিপ ফ্ৰিজটোৰ ভিতৰত পুলিচে বহুতো সৰু সৰু কলা পলিথিন পালে আৰু যেতিয়া পুলিচে সেই পলিথিনবোৰ খুলিলে তেতিয়া পুলিচৰ গাৰ নোম শিয়ৰি উঠিল। কাৰণ সেই পলিথিনবোৰত মানুহৰ মাংস সৰু সৰুকৈ কাটি ভৰাই থোৱা আছিল। এজন সম্পূৰ্ণ মানুহক সৰু সৰুকৈ কাটি প্ৰায় 70 পিচ কৰি সেই পলিথিনবোৰত ভৰাই থোৱা আছিল। আৰু পুলিচৰো বুজিবলৈ বাকী নাথাকিল যে এই মাংস টুকুৰাবোৰ ৰাজেশৰ পত্নী অনুপমাৰ। পুলিচে লগালগ ৰাজেশক গ্ৰেপ্তাৰ কৰিলে আৰু থানালৈ লৈ গ'ল। থানালৈ নি পুলিচে ৰাজেশক জেৰা কৰিবলৈ ধৰিলে আৰু ৰাজেশেও কোনো অনুতাপ বা দুখ নকৰি গোটেই ঘটনাটো কৈ গ'ল। ৰাজেশে ক'লে যে বিয়াৰ পাছৰে পৰা অনুপমাৰ লগত তাৰ সৰু সুৰা কাজিয়া হৈ থাকে, কিন্তু তাহাঁতৰ সম্পৰ্ক তেতিয়া বেছি ফাট মেলিলে যেতিয়া সিহঁতি আমেৰিকাৰ পৰা ডেৰাডুনলৈ গুচি আহিলে। ডেৰাডুনলৈ অহাৰ পাছত সিহঁতৰ প্ৰত্যেক দিনাই কাজিয়া হয় আৰু ৰাজেশে এই বুলি অনুপমাৰ লগত কাজিয়া লাগে যে তাই আমেৰিকাত কোনোবা এজন ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল আৰু অনুপমায়ো ৰাজেশৰ লগত এই বুলি কাজিয়া লাগে যে তাৰ কলিকতাৰ কোনো মহিলাৰ লগত অবৈধ সম্পৰ্ক আছিল। পুলিচে ৰাজেশক এই বিষয়ে সোধাত ৰাজেশে একচেপ্ট কৰিলে যে ডেৰাডুনলৈ ঘূৰি অহাৰ পাছত সি মনে মনে সেই কলিকতাৰ মানুহজনীক বিয়া কৰালে। অনুপমাই এই কথা গম পোৱাত মহিলা হিংসাৰোধী সংগঠন এটাক এই বিষয়ে কমপ্লেইন কৰি দিলে আৰু তাৰ ফলস্বৰূপে ৰাজেশে অনুপমাক প্ৰত্যেক মাহে মাহে 20,000 টকা জৰিমনা হিচাপে দিব লগা হ'ল। ৰাজেশৰ মতে অনুপমাই অলপ দিনৰ পাছত আৰু পইচাৰ ডিমাণ্ড কৰিবলৈ ধৰিলে। তেনেকৈ এদিন অনুপমাই পইচাৰ ডিমাণ্ড কৰি থাকোঁতে সিহঁতৰ মাজত এখন ডাঙৰ কাজিয়া হ'ল। কাজিয়াখন ইমানেই ডাঙৰ হৈছিল যে সিহঁতৰ মাজত মাৰপিট আৰম্ভ হৈ গ'ল আৰু ৰাজেশে অনুপমাক ঠেলা এটা মাৰি দিলে আৰু তাই উফৰি গৈ মূৰটো বিচনাৰ খুৰাত লাগি গ'ল আৰু লগালগ অনুপমা মজিয়াত ঢলি পৰিল। তাৰ পাছত ৰাজেশে বহুত ভয় খালে। সি ভাবিলে যে অনুপমা মৰি গ'ল বুলি, কিন্তু যেতিয়া সি তাইৰ ওচৰলৈ গ'ল সি দেখিলে যে অনুপমাৰ উশাহ তেতিয়াও চলিয়ে আছিল। ৰাজেশে ইচ্ছা কৰা হ'লে অনুপমাক লগালগ হস্পিটাললৈ লৈ যাব পাৰিলেহেঁতেন, কিন্তু সি ভাবিলে যদি হস্পিটাললৈ লৈ যাওঁ তেতিয়া তাই ভাল হৈ আকৌ তাৰ ওপৰত কেছ দি দিব আৰু তেতিয়া হয়তো সি জেললৈ যাব লাগিব আৰু পইচাও দিব লাগিব। তাতকৈ ভাল সি তাইক মাৰি পেলোৱাটোৱে ঠিক হ'ব আৰু অনুপমাৰ কি হ'ল ক'লৈ গ'ল কোনেও গম নাপাব। এই বুলি ভাবি ৰাজেশে কটন কাপোৰ অলপ আনি অনুপমাৰ নাকে মুখে ভৰাই দিলে আৰু উশাহ ল'ব নোৱাৰি অনুপমাৰ তাতে মৃত্যু হৈ গ'ল। ইয়াৰ পাছত ৰাজেশৰ আৰু এটা প্ৰব্লেম হ'ল যে এতিয়া সি অনুপমাৰ ডেড বডিটো কি কৰিব আৰু ক'ত পেলাব। তেতিয়া সি ভাবিলে যে ডেড বডিটো গাড়ীৰ ডিকিত ভৰাই দূৰৰ কোনোবা জংঘল এখনত পেলাই থৈ আহিব। কিন্তু এতিয়া ৰাজেশে অনুপমাৰ ডেড বডিটো গাড়ীলৈ নিবলৈ ভয় কৰিছিল, যদি কোনোবাই দেখি যায় তেতিয়া সি ফচি যাব বুলি। এইবোৰ ভাবি থাকোঁতেই দুদিন পাৰ হৈ গ'ল আৰু দুদিন ধৰি অনুপমাৰ ডেড বডিটো বাথৰুমত পৰি থাকিল আৰু বডিটো এতিয়া লাহে লাহে ডিকম্প'জো হ'বলৈ ধৰিলে। ৰাজেশে ভাবিলে যে ডেড বডিটো সৰু সৰু কৰিব লাগিব যাতে অলপ অলপকৈ পলিথিনত ভৰাই সি দূৰৰ জংঘলত পেলাই থৈ আহিব পাৰে। তাৰ পাছত ৰাজেশ বজাৰলৈ গ'ল আৰু বজাৰৰ পৰা সি এটা টাইলছ কটা মেচিন, এটা হাতুৰি আৰু এটা ডিপ ফ্ৰিজাৰ কিনি আনিলে। অনুপমাই যিজন মানুহৰ লগত প্ৰেমৰ বহুতো সুন্দৰ মুহূৰ্ত পাৰ কৰিলে, যিজন মানুহৰ লগত তাই প্ৰেম বিবাহ কৰিলে, যিজন মানুহক তাই দুটা ধুনীয়া যমজ সন্তান উপহাৰ হিচাপে দিলে, আজি সেইজন মানুহেই তাইক টাইলছ কটা মেচিনেৰে কাটি 70 পিচ কৰিলে। অনুপমাক কাটি থাকোঁতে ৰাজেশৰ গোটেই গাটো তেজৰ চিটিকণিৰে ভৰি পৰিছিল, কিন্তু ৰাজেশে তেতিয়াও অনুপমাৰ ডেড বডিটো কাটিয়ে থাকিল আৰু গোটেই বডিটো কাটি সৰু সৰু পিচ কৰি পলিথিনত ভৰালে আৰু তাৰ পাছত ৰাজেশে এই পলিথিনবোৰ ডিপ ফ্ৰিজাৰত ভৰাবলৈ ধৰিলে যাতে এই মাংসখিনি পচি নাযায় আৰু ইয়াৰ পৰা গোন্ধ নোলায়। তাৰ পাছত ৰাজেশে পলিথিনবোৰ নি দূৰৰ এখন জংঘলত পেলাব ধৰিলে, তাক যাতে কোনেও দেখি নাযায় আৰু সি যাতে ফচি নাযায় তাৰ বাবে সি বহুতো সাৱধানতা অৱলম্বন কৰিছিল। সেইকাৰণে সি এবাৰত এটাকৈহে পলিথিন পেলাবলৈ লৈ গৈছিল আৰু এই পলিথিনবোৰ পেলাবলৈ যাওঁতে ৰাজেশে নিজৰ 4 বছৰীয়া কণমানি ল'ৰা ছোৱালীকেইটাকো লগত লৈ গৈছিল। এনেকৈ ডেড বডিটো সৰু সৰুকৈ কাটি পলিথিনত ভৰাই পেলাই দিয়াৰ এই আইডিয়াটো ৰাজেশে এখন ফেমাছ হলিউডৰ চিনেমা দ্য চাইলেন্স অৱ দ্য লেম্বৰ পৰা লৈছিল। সেইদিনা যদি অনুপমাৰ ভায়েকে পুলিচক তাইৰ মিচিং ৰিপৰ্ট নিলিখালেহেঁতেন আৰু যদি ৰাজেশে সকলোবোৰ পলিথিন জংঘলত নি পেলাই থৈ আহিলেহেঁতেন তেতিয়া হয়তো ৰাজেশৰ এই জঘন্য অপৰাধৰ বিষয়ে গম পোৱাটো সম্ভৱ নহ'লহেঁতেন।
ৰাজেশে তাৰ এই জঘন্য অপৰাধৰ বিষয়ে পুলিচৰ আগত অতি সহজে স্বীকাৰ কৰিলে আৰু তাৰ নিজৰ পত্নীক এনেদৰে নিৰ্মমভাৱে হত্যা কৰাৰ কোনো ধৰণৰ দুখ বা অনুতাপ তাৰ মুখমণ্ডলত দেখা পোৱা নগৈছিল। আৰু লগতে সি পুলিচক ক'লে যে সি যি কৰিলে ভালেই কৰিলে আৰু এই গোটেইখিনি সি তাৰ ল'ৰা ছোৱালীকেইটাৰ ভালৰ কাৰণেহে কৰিলে। তাৰ পাছত পুলিচে ৰাজেশৰ ওপৰত কেছ ফাইল কৰি আদালতত হাজিৰ কৰালে আৰু 2017 চনত আদালতে তাক আজীৱন কাৰাদণ্ড বিহাৰ লগতে 15 লাখ টকাৰ জৰিমনাও লগালে। তাৰ পাছত ৰাজেশে হাইকোৰ্টত আপিল কৰিলে আৰু তাৰ পাছৰ পৰা সেইটো কেছ চলিয়ে আছে। এই ঘটনাটোৰ বিষয়ে আৰু বিতংভাৱে জানিবলৈ আপোনালোকে ইউটিউব বা নিউজ চেনেলত চাৰ্চ কৰি চাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ক্ৰাইমৰ সঁচা কাহিনী চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।